এইটো ফ্ৰেণ্ডসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন কিমান বয়সৰ মহিলাৰ পানী একেবাৰে চাফা আৰু বগা হয়? এনচাৰ 24-25 বছৰ বয়সৰ মহিলাৰ। নেক্সট কুৱেশ্যন কোনোবা গাভৰু ছোৱালীয়ে আপোনাৰ লগত কৰিব বিচাৰিলে কি ইংগিত দিব জানেনে? এনচাৰ ছোৱালীজনীয়ে জিভাৰে নিজৰ ধুনীয়া ওঁঠ দুটি লাহে লাহে চেলেকিব। কুৱেশ্যন বয়ফ্ৰেণ্ড নাথাকিলে ছোৱালীবোৰে কেনেকৈ নিজৰ উত্তেজনা ৰোধ কৰে? এনচাৰটো হ'ল কিছুমান ছোৱালীয়ে আঙুলিৰে আৰু কিছুমানে গাজৰ বা বেঙেনা আদিৰে নিজকে শান্তি কৰে। কোনটো ব্লাড গ্ৰুপৰ মানুহ আটাইতকৈ বেছি বুদ্ধিয়ক হয় জানেনে? এনচাৰ এ আৰু বি ব্লাড গ্ৰুপৰ মানুহ বেছি বুদ্ধিয়ক হোৱা দেখা যায়। নেক্সট কুৱেশ্যন বেছিভাগ মুছলিম ছোৱালীয়ে কোনটো পজিশ্যনত কৰাটো পচন্দ কৰে? এনচাৰ বেছিভাগ মুছলিম ছোৱালীয়ে ডগী পজিশ্যনত কৰাটো বেছিকৈ পচন্দ কৰে। নেক্সট কুৱেশ্যন ভাৰতৰ কোন ঠাইৰ লোকে মিলন কৰাৰ সময়ত ৰুমৰ দৰজাখন খুলি ৰাখে? ইয়াৰ এনচাৰ হ'ল ছিংগাপুৰ নামৰ এখন ঠাইত। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব নাপাহৰিব আৰু ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব।